যদি মই আৰু কিবা ভিডিঅ' পাওঁ আৰু যদি ভিডিঅ'কেইটা ডিলিট নকৰে মই এতিয়াই পুলিচ ষ্টেচনত যাই স্বাগতম জনাইছো আমাৰ চেনেলৰ অইন এটা ভিডিঅ'লৈ। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। হয় বন্ধু বান্ধৱীসকল, ডিম্পু বৰুৱাৰ নামত কোনোবা দুষ্ট চক্ৰই ফেচবুকত এটি পেজ খুলিছে ডিম্পু বৰুৱাৰ নামত। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে 7K বৰ্তমান ফলোৱাৰ্ছ আছে, অৰ্থাৎ 7,000 ফলোৱাৰ্ছ আছে এই পেজটো। এই পেজখনে ডিম্পু বৰুৱাৰ সকলো ভিডিঅ'বোৰ আনি নিজৰ পেজত আপলোড কৰে, অৰ্থাৎ ফেক পেজ হয় এইটো। ডিম্পু বৰুৱাই যি ইউটিউবত আপলোড কৰে ভিডিঅ'বোৰ, সেই ভিডিঅ'বোৰ আনি তেওঁলোকে নিজৰ পেজখনত আপলোড কৰে, যাৰ বাবে ডিম্পু বৰুৱা থানালৈ যাবলৈ বাধ্য হৈছে। ডিম্পু বৰুৱাই ছ'চিয়েল মিডিয়া হেণ্ডেল যোগেদি সেই ব্যক্তিজনৰ বাবে এটি ভিডিঅ' শ্বেয়াৰ কৰিছে। বাৰু ডিম্পু বৰুৱাই কি কৈছে আহকচোন আমি শুনি লওঁ। ডিম্পু বৰুৱা নামৰ ফেক পেজে মোৰ ভিডিঅ'বিলাক আপলোড কৰি আছে। নেক্সট টাইম যদি মই আপলোড পাওঁ কিন্তু এইটো পেজৰ ওপৰত মই মানে কিবা পুলিচৰ তাতে যাই হ'লেও কমপ্লেইন দিম দে, কিন্তু মানে ইউটিউবৰ পৰা ডাইৰেক্ট টানি আনি দি দিয়ে। সিৰিয়াছলি কৈছোঁ, যদি নেক্সট টাইম এই ফেচবুক পেজটোত যদি মই আৰু কিবা ভিডিঅ' পাওঁ আৰু যদি ভিডিঅ'কেইটা ডিলিট নকৰে মই এতিয়াই পুলিচ ষ্টেচনত যাই পিনে, কাৰণ এটা ভিডিঅ' ইউটিউবত দিয়াৰ লগে লগে ফেচবুকত আনি দিয়ে এইটো কথা নহয়। বহুত এনেকুৱা হ'ল আৰু মোৰ নামত ডাইৰেক্টলি ফেক খুলিছে। তো মই এতিয়া মই গৈ আছোঁ সিহঁত, মানে যদি কিবা কাৰণত এই পেজটোৰ পৰা ডিলিট নাপাওঁ, যদি চাই আছে বহুত বেয়া মই মানে সেই কৰিম, কিন্তু চাব। কিন্তু একবাৰ ৰিকুৱেষ্ট জনাইছোঁ সকলোকে, আপোনালোকে ডিম্পু বৰুৱা ফেচবুকত চাৰ্চ কৰক আৰু য'ত ব্লু টিক নাই যোনটোত তাৰ পৰা মোৰ আজি ৰাসৰ ভিডিঅ'টো আপলোড দিছে, প্লিজ ৰিপৰ্ট কৰক সেই পেজটো। সকলোৱে প্লিজ মই ৰিকুৱেষ্ট জনাইছোঁ, প্লিজ ৰিপৰ্ট কৰক। সেই পেজটোৱে মোৰ প্ৰতিটো ভিডিঅ' আনি দিয়ে আৰু মোৰ ভিডিঅ'বিলাক মানে বৰবাদ কৰি আছে। প্লিজ আপুনি ডিম্পু বৰুৱা য'ত ব্লু টিক চিনটো নাই ৰিপৰ্ট কৰক।